জীৱনত যে সকলো পাবই লাগিব তেনে বুলিতো কোনো কথা নাই। মন ভৰি শান্তি থাকিলে নোপোৱাবোৰৰ বাদেও ভালে থাকিব পৰা যায়। গতিকে ধন সম্পত্তিতকৈ মানুহক আটাইতকৈ বেছি প্ৰয়োজন মানসিক শান্তি। মনৰ মাজত সকলোকে ৰখা নহয়, উপজাচি সকলোৰে খবৰ ৰখা নহয়। যাৰ প্ৰতি আন্তৰিকতা থাকে, যাৰ প্ৰতি বিশেষ অনুভৱ প্ৰসাৰিত হয়, তেওঁৰ বাবে হৃদয়ত সুকীয়া আবেগৰ উপস্থাপন হয়। চিৰদিনৰ বাবে আপুনি কাৰো প্ৰিয় হৈ থাকিব নোৱাৰে। এইটোৱেই বাস্তৱতা। সময়ৰ লগে লগে মানুহৰ ভালপোৱা সলনি হয়, চিন্তা সলনি হয়, ভালপোৱা মানুহৰ নাম সলনি হয়। মানুহৰ মনৰ মাজত সোমাবলৈ বহুত সময়ৰ প্ৰয়োজন, কিন্তু মনৰ পৰা ওলাই আহিবলৈ এক মুহূৰ্ত সময়েই যথেষ্ট। চিনাকি মানুহবোৰ হেৰাই যায়, অচিনাকি মানুহৰ ভিৰত দেখিলেও নেদেখাৰ অভিনয় কৰে প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পিছত। কেতিয়াবা আমি ভালপোৱা মানুহৰ লগত কথা পতা বন্ধ কৰি দিওঁ, তেওঁলোকক ঘৃণা কৰাৰ বাবে নহয়, কিন্তু তেওঁলোকে আমাক তেওঁলোকৰ বাবে একো নহয় যেন অনুভৱ কৰায়। সম্পৰ্কত সময় দিব নোৱাৰিলে যিমান ভাল সম্পৰ্ক নহওক কিয় কেতিয়াও টিকি নাথাকে। কথাবোৰ চিধাকৈ কৈ দিয়াৰ বাবে মোক বেয়া পাব পাৰে, কিন্তু মই আনৰ দৃষ্টিভংগীত ভাল হ'বলৈ সততা আৰু সত্যতাক আঁতৰাব নোৱাৰোঁ।